আমাৰ জানে সাধু এটা ক'ব দেই। সিংহ আৰু নিগনি। এদিন সিংহ শুই আছিলে। নিগনি এটা বাটেদি গৈ আছিলে। নিগনিটোৱে দেখিলে সিংহটো শুই আছে, সিংহটোৰ ওপৰত খেলোগে বুলি ভাবিলে। খেলিলে পুৰা পিঠিৰ ওপৰত বাগৰি দিলে, নেজডাল দি জাপ মাৰিলে। সেনেকে খেলোতে সিংহটো উঠি থাকিলে। তাৰপিছত ধৰি পিনি ক'লে, ঐ তই মোক ইমান নিগনি কেলে কৰিছ? মই তোক খাই পেলাম। নিগনিটোৱে ক'লে, ক্ষমা কৰি দিয়ক মহাৰাজ, মই আপোনাৰ ক্ষমা কৰি দিয়ক মহাৰাজ। সিংহই ক'লে, মই ক্ষমা কৰি দিছো, তই যা। নিগনিটোৱে ক'লে, মই এদিন আপোনাৰ সহায় কৰিম। সিংহটোৱে সেইটো কথা শুনি পিনি হাঁহিলে, হাঁহিলে। নিগনিটো গ'লগে। কেইদিনমানৰ পিছত সিংহটো চিকাৰীৰ জালত ফচিলে। সিংহটো পুৰা চিঞৰিছে। নিগনিটো গাঁতৰ পৰা ওলাই পিনি ভাবিছে, ইমান হুলস্থুল ক'ত হৈ আছে ভাবিলে। তাৰপিছত শুনিলে সিংহটোৱে গৈ পিনি চিঞৰি আছে, শুনিলে। দৌৰ মাৰি গৈ পিনি ক'লে, সিংহটোৱে এতিয়া মোক উলিয়াই দে, নহ'লে চিকাৰীবোৰে মোক মাৰি পিনি লৈ যাব বুলি ক'লে। সেনেকে কৈ পিনি সেইটো নিগনিটোৱে ক'লে, মই আপোনাক বচাই ল'ম, আপুনি নিচিঞৰিব বুলি ক'লে। তাৰপিছত গোটেই জালখন নিগনিটোৱে পুতি পেলাই সিংহটোক উলিয়াই দিলে। তাৰপিছত সিংহটোৱে ক'লে, তই বহুত ভাল কাম কৰিলি দেই।